বিজেপি নেতৃত্বাধীন চৰকাৰে এই নিৰ্বাচন অহাৰ লগে লগে তেখেতসকলৰ কাখনলৈ মনত পৰে আৰু এই বিজেপি নেতৃত্বাধীন চৰকাৰে অসমত এই কাখন বলবৎ কৰিবলৈ ওলোৱাৰ পৰিপ্ৰেক্ষিতত আমি সদৌ অসম ছাত্ৰ সন্থা আমি জাঙুৰ খাই উঠিছোঁ আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই আজি এই বাইক ৰেলী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু এই বাইক ৰেলী কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ অসমৰ ৰাইজে কেতিয়াও কাখন মানা নাছিল আৰু কেতিয়াও মানি নলয় আমাৰ শেষ বিন্দু তেজ থকালৈকে আমি কাখন অসমত বলবৎ হ'বলৈ আমি কেতিয়াও নিদিওঁ আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি সাব্যস্ত কৰি যাম আৰু পুনৰবাৰ আমি বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ কাখন অসমৰ ৰাইজে কেতিয়াও বিচৰা নাছিল আৰু কেতিয়াও নিবিচাৰে আৰু আমাৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি কৰি যাম আৰক্ষী প্ৰশাসনে আমাক বাধা দিবলৈ চেষ্টা কৰিব কিন্তু আমি আমাৰ যিখিনি আমি নীতি নিয়ম আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত কৰি যাম।